CBSEৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণা উত্তীৰ্ণৰ হাৰ 91.46%, 41,804 শিক্ষাৰ্থীয়ে 95তকৈও পালে অধিক নম্বৰ। অসম সহ উত্তৰ পূব মণ্ডলত 71.03% উত্তীৰ্ণ। এনেকুৱা ধৰণৰ কেইটামান গুৰুত্বপূৰ্ণ বাতৰি জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকক। নমস্কাৰ, আন্তৰিক স্বাগতম জনাইছোঁ আপোনালোক সকলোকে স্মাৰ্ট ইন আছাম ইউটিউব চেনেললৈ। যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোত ভিজিট কৰিছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে যদি ভিডিঅ'টো চাই ভাল পায় নিশ্চয় এটা লাইক কৰি দিব। COVID-19 ৰাজ্যজুৰি ট্ৰাক, তিনিচুকীয়াৰ চিকিৎসকসহ নতুনকৈ 4জনৰ মৃত্যু। গুৱাহাটীৰ 649সহ নতুনকৈ আক্ৰান্ত 1088 জন। ৰংজুলি, গোৱালপাৰা, সৰুক্ষেত্ৰী, চিপাঝাৰ, মায়ং, মৰিগাঁও শিশুসহ 7জনৰ বানত মৃত্যু। গোৱালপাৰাত ভয়াৱহ পৰিস্থিতি, বিধায়ক ৰছিদ আলমৰ খৰখেৰাও। ভুৰগাঁৱত বন্যাৰ্থৰ খবৰ সন্মুখত প্ৰদ্যুৎ বৰদলৈ, নজৰুল ইছলাম। দিল্লী IIT আটাইতকৈ কম খৰচী কৰোনা পৰীক্ষাৰ কিট উদ্ভাৱন। এটা পৰীক্ষাত ব্যয় হ'ব 399 টকা। MCIৰ গাইডলাইন উলংঘা, গুৱাহাটী হাইকোৰ্টত 30 চিকিৎসকৰ গোচৰ। মেডিকেলৰ স্নাতকোত্তৰত নামভৰ্তিৰ বিসংগতি, অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ 10% আসনৰ তালিকা প্ৰকাশত উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ। নিয়ম উলংঘা কৰি সাধাৰণ শ্ৰেণীৰ পৰা আসন কৰ্তন কৰি EWSৰ আসন উলিয়াইছিল স্বাস্থ্য শিক্ষা সঞ্চালকে। বিশৃংখলতাৰ মাজতে আজি আকৌ কাউন্সেলিং। মুখ্যমন্ত্ৰী বিধায়ক শৰ্মাৰ দ্ৰুত উন্নয়নৰ স্বপ্নত দিছপুৰীয়া মামাজীৰ চেঁচাপানী। 33 বছৰৰ নিৰ্মাণ নহ'ল নগৰ কালিকালগা হস্পিটালৰ। চলিত বৰ্ষত পাঠদান হ'ব লগা মেডিকেল কলেজ ভৱনৰ 50% নিৰ্মাণ অসম্পূৰ্ণ। 5 কোটিৰ সিংহভাগ নিৰ্মাণ প্ৰতিষ্ঠানৰ পকেটত। উত্তৰ অসমতো সক্ৰিয় চেণ্ডিকেট লবি। বিশ্বনাথত একেদিনাই 10খন ট্ৰাকসহ 237 গৰু জব্দ, আটক 34। শচীনে ক'লে, মই এতিয়াও কংগ্ৰেছত আছোঁ। পাইলটসহ 29 বিদ্ৰোহী বিধায়কলৈ অধ্যক্ষৰ জাননী। বিদ্ৰোহী বিধায়ক থকা হাৰিয়ানাৰ ৰিজৰ্টক কোৱাৰেণ্টাইন ঘোষণা। কৃষ্ণাত চাঞ্চল্য, জাল নোটৰ ব্যৱসায়ীৰে আৰক্ষীৰ গুলীয়াগুলী, 3 লাখ নকল টকা জব্দ। ন্যায়ৰ আদালতত ছাত্ৰ মুক্তিৰ সভাপতি বিতু সোণোৱালৰ জামিন। 17 জুলাইত ধৈৰ্য্যৰ জামিনৰ ৰায় দিব আদালতে। ক'ভিড সংকট, ইউৰোপীয়ান ইউনিয়নৰ শীৰ্ষ নেতৃত্ববৰ্গৰে ভিডিঅ' সন্মিলনত মোদী। ঐক্যবদ্ধ যুঁজৰ বাবে সমূহ ৰাষ্ট্ৰক আহ্বান। 150খন দেশলৈ ঔষধ প্ৰেৰণ ভাৰতৰ। মডাৰ্নাৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষা সফল। ছেপ্টেম্বৰত বজাৰলৈ আহিব মাৰ্কিন ভেকচিন। ৰাছিয়াৰ ভেকচিনো ছেপ্টেম্বৰত ওলাব বুলি প্ৰকাশ। অক্সফৰ্ডৰ ভেকচিনৰ আজি ইতিবাচক ঘোষণাৰ সম্ভাৱনা।